হাই বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ঠিকে আছে। আমি ঠিক নাই, কাৰণ আপোনালোকে জানে যে শনিবাৰ আৰু দেওবাৰে গুৱাহাটীত লকডাউন, আমাৰ অসমত লকডাউন, আৰু স্পেচিয়েলি আমাৰ গুৱাহাটীত শনিবাৰ আৰু দেওবাৰে লকডাউন দিয়াৰ কাৰণে বহুতে অসুবিধাও পাইছে। কিন্তু একো নাই, আমিও ৰুমত আছিলোঁ লকডাউনত, ৰাতিপুৱাৰ পৰা ৰুমতে বহি আছোঁ খালী পেট, একোকে খোৱা নাই, পানী অকণমান খাইছিলোঁ। চ' তাৰপিছত ভোক লাগিল, ভোক লগাৰ পিছত আমি আহিলোঁ আমাৰ ৰেষ্টুৰেণ্টত আহি আমি এতিয়া খানা খাম। খানা মানে পান্তা ভাত খাম। একচুৱেলি ৰেষ্টুৰেণ্ট মানুহে আহে ধুনীয়া ধুনীয়া খানা খাবলৈ, ৰাইচ, নুডলছ, ফ্ৰাইড ৰাইচ এইবোৰ খাবলৈ ৰেষ্টুৰেণ্ট মানুহে আহে। কিন্তু আমি আহিছোঁ আমাৰ ৰেষ্টুৰেণ্টখনত আজি পান্তা ভাত খাবলৈ। চ' আজি বলক যাওঁ কিটচেনত আৰু শিকাম আপোনালোকক পান্তা ভাত কেনেকৈ বনায় আৰু কেনেকৈ খায়। চ' এইটো হ'ল আমাৰ কিটচেন। ইয়াত আছে আমাৰ বিপ্লৱ ভাইটি। হেল্ল' কৈছে বিপ্লৱ, হেল্ল' কো। এইটো আমাৰ বিপ্লৱে এতিয়া পিঁয়াজ কাটি আছে। আৰু এইটো অভেন, ইয়াৰ ভিতৰত বহুত ডেঞ্জাৰাছ বস্তু আছে, এইটো নেদেখোঁ আপোনালোক খুলি। ইয়াত আমাৰ হৈ আছে ভাত, এইটো চৌকা, এইটো আমাৰ মালিংগা ৰাতুল দাস, ঠিক আছে। আৰু এইটো আমাৰ কুক হয় ইণ্ডিয়ানৰ, ৰাতুল দাস। তাৰপিছত এইটো হ'ল আমাৰ কিটচেনৰ এটা ভিউ, ঠিক আছে। এনেকৈ যদি চাই আপোনালোকে এইটো চাওক কিটচেনৰ ভিউ। চ' এতিয়া মই আপোনালোকক বনাই দেখুৱাম পান্তা ভাতৰ কাৰণে মই ৰাতিয়ে অকণমান ভাত ফ্ৰিজত ভৰাই থৈছিলোঁ, আৰু সেই ভাতটোকে মই উলিয়াম আৰু আপোনালোকক দেখুৱাম। এইটো হ'ল ভাত, অ'কে, এইটো ভাত। আৰু ইয়াক এতিয়া আপোনালোকক মই দেখুৱাম পান্তা ভাত বনোৱা। পান্তা ভাত কেনেকৈ বনাব লাগে চাই থাকিব, ভালকৈ চাই থাকিব দেই। এইটো ভাত আছে, এই ভাতটো হ'ল মই ৰাতি ইয়াত নিমখ আৰু পানী দি এই ভাতটোক থৈছিলোঁ। চ' এতিয়া মই ইয়াক পান্তা ভাত বনোৱাই দেখুৱাম। চ' গাইজ, পান্তা ভাত বনাবলৈ যেনেকৈ আপোনালোকক মই কৈছোঁ, ৰাতি ফ্ৰিজত ভৰুৱাই থোৱা ভাত, ইয়াত অকণমান পানী দি থৈছোঁ, পানী আৰু নিমখ। চ' ইয়াৰ প্ৰচেছিং এতিয়া কেনেকৈ কৰিব লাগে, ইয়াৰ আগৰ প্ৰচেছটো মই আপোনালোকক কৈ আছোঁ। চ' ইয়াক অকণমান ছাইডত থৈ দিওঁ, আৰু প্ৰথমত আমি অকণমান পিঁয়াজ কাটোঁ, ঠিক আছে। পিঁয়াজ কাটাৰ আগত পিঁয়াজৰ বাকলি চিলোঁ, এনেকৈ চিলিব লাগে। চাওক, পিঁয়াজৰ বাকলি এনেকৈ চিলিম, এই বাহিৰৰ অংশটো পেলুৱাই দিম, চবেই জানে এই কাম। এইটো হ'ল পিঁয়াজ ৰেডি। চ' ইয়াক মই অকণমান ধুম, ঠিক আছে। এইটো পানী লগাই মই ইয়াক ধুলোঁ। চাবলৈ নোধোৱাকৈ খাইছোঁ নক'ব, ধুইছোঁ। আপোনাৰ ইচ্ছা কৰিলে নোধোৱাকৈও খাব পাৰিব, কিন্তু আপোনালোকৰ কাৰণে ক্ষতিকাৰক। চ' ইয়াক অকণমান স্লাইচ কাটিঙত কাটিম এনেকৈ। ইয়াক আপোনালোকক মই দেখুৱাই দিছোঁ স্লাইচ কাটিঙত কাটি। ইয়াত আমাৰ বিপ্লৱ ভাইটিয়ে কাষত আনি দেখুৱাব কেমেৰাটো আপোনালোকক স্লাইচ কাটিং কেনেকৈ কাটিব লাগিব। চাওক, এইটো কাটিং হ'ল স্লাইচ। এইটো পান্তা ভাতৰ কাৰণে এনেকৈ কাটি ল'ব আপোনালোকে। প্ৰথমত পিঁয়াজ, ঠিক আছে, এনেকৈ কাটি অকণমান ছাইড কৰি দিব। চ' আৰু অকণমান পিঁয়াজ কাটোঁ, আৰু এটা ভাতটো বেছি আছে, অলপ কম হ'ব যেন পাইছোঁ। এতিয়া বৰ্তমান এই পিঁয়াজটোক মই ধুই আনিলোঁ, আকৌ ইয়াকো মই স্লাইচ কাটিম ধুনীয়াকৈ। চ' ইমানটো কৰি পিঁয়াজটো কাটি লোৱাৰ পিছত বন্ধুসকল, আপোনালোকে উলিয়াব জলকীয়া, গ্ৰীণ চিলি। উলিয়াম গ্ৰীণ চিলি, ঠিক আছে। আৰু পান্তা ভাত যিটো হয়, বহুতে চাগে নাজানে, এইটো এটা বেংগলী ডিছ হয়। এতিয়া আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহসকলে এতিয়া ভাতটো বনাই ৰাতি অকণমান যদি ভাতটো ৰৈ যায়, সিহঁতে ভাতটো নেপেলায়। আচলত বহুতে পেলুৱাই দিয়ে, ভাত পেলাবলৈ নাপায় বুলি বহুতে কয়, কিন্তু বহুতে পেলুৱাই দিয়ে। আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহে কি কৰিছিল, ভাতটোক থৈ দিছিল, পানী আৰু নিমখ দি থৈ দিছিল, আৰু ৰাতিপুৱা সেই ভাতটোকে সিহঁতে খাইছিল। সেই ভাতৰ পানীটো খালে, পানীটো আপোনালোকে সেৱন কৰে, আপোনাৰ পেট শীতল হয়, ঠাণ্ডা হয়, পেটৰ কাৰণে বহুত ভাল বুলি কয়। আৰু
আমিও খাওঁ কেতিয়াবা কেতিয়াবা, যেনেকৈ আজিৰ দিনটোত আমি পান্তা ভাত বনাম আৰু সেইকাৰণে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। তো আপোনালোকে কি কৰিব, পিঁয়াজটো কাটি লোৱাৰ পিছত গ্ৰীণ চিলি ল'ব কেইটামান, আকৌ আপোনালোকে এনেকৈ শ্লাইচ কাটি ল'ব দীঘল দীঘলকৈ, হয়তো চপ কৰি দিব পাৰিব আপোনালোকে। মই চপ কৰিম ইয়াত পিঁয়াজটো, গ্ৰীণ চিলিটোক মই চপ কৰি দিম। আপোনালোকে চপো কৰিব পাৰে, শ্লাইচো কাটিব পাৰে, যি ইচ্ছা আপোনালোকক। মই ইয়াত চপ কৰি দিম। কিন্তু এইটো চাওক, মই চপ কৰি দিলোঁ। এটা আমাৰ জলকীয়া চপ হ'ল, আৰু অকণমান জলকীয়া দিম কাৰণ অলপ স্পাইচি হ'লে ভাল লাগিব। এইটো এইটো আমাৰ পিঁয়াজ আৰু আমাৰ পিঁয়াজ চ' ইয়াত আপোনালোকে চাব পাৰে জলকীয়া চপ ৰেডি কৰিলোঁ, পিঁয়াজ ৰেডি হ'ল। ইয়াৰ পিছত আমি একো নালাগে, আপোনালোকক বেছি বস্তুৱে নালাগিব, ইমান হ'লে কাফি। চ' এতিয়া বাকী প্ৰচেছটো আপোনালোকক দেখুৱাম। চ' বাকীৰ কাৰণে মই এটা কাঁহী ল'ম, কাঁহীত ভাতটো দি মই আপোনালোকক বাকী প্ৰচেছটো দেখুৱাম নেক্সট। তো ইয়াত আপোনালোকে দেখা পাইছে, অকণমান মই কাঁহীত পানী লৈছোঁ। এই পানীটোত মই কি কৰিম, এই ভাতটো ঢালি দিম। চাব, এইটো চাব, পানী মই ৰাতি পানী আৰু নিমখ দি থোৱা ভাত এইটো। তো ইয়াক মই ঢালি দিলোঁ কাঁহীটো। এয়া তাৰপিছত আমি কি কৰিম, ইয়াত জলকীয়া চপ যিটো আমি কৰি থৈছিলোঁ তাক দি দিম। অনিয়ন যিটো কৰি থৈছিলোঁ, অনিয়ন শ্লাইচ সেইটো দি দিম। আৰু ইমানটো কৰাৰ পিছত ইয়াত আমি কি দিম বুলি ক'লে, ব্লেক চল্ট, ক'লা নিমখ অকণমান সানি দিম। আপোনালোকে নেমু ৰস দিব পাৰিব। আপোনালোকৰ লগত যদি নেমু থাকে, নেমু ৰস সানি দিব, ধুনীয়া লাগিব। বৰ্তমান আমাৰ ইয়াত নেমু নাই, নেমু আউট অফ ষ্টক। চ' নেমু সানি দেখুৱাব নোৱাৰিম। মই ক'লা নিমখ অকণমান ব্লেক চল্ট ইউজ কৰিম। এইটো ক'লা নিমখ পেষ্ট কৰি থৈছিলোঁ, তো এইটো অকণমান মই দি দিম। ইয়াত মই ব্লেক চল্ট দিলোঁ। আৰু ইয়াৰ পিছত অকণমান আপোনালোকে অকণমান, বেছি নহয়, অকণমান ব্লেক পেপাৰ ইউজ কৰিব, ঠিক আছে। ইয়াত মই ব্লেক পেপাৰ দিলোঁ, এইটো মই ব্লেক পেপাৰ থৈছিলোঁ। চ' ইয়াত অকণমান ব্লেক পেপাৰ দিব আপোনালোকে এনেকৈ। এইটো এটা ফ্লেভাৰ্ড আপোনালোকে পাব, ঠিক আছে। চ' আপোনালোকৰ লগত যদি নেমু নাই, তে ভিনেগাৰ অকণমান ইউজ কৰিব পাৰিব, হোৱাইট ভিনেগাৰ। কিন্তু মই ইয়াত ইউজ নকৰিম, মই ইমানকৈ ভাল নাপাওঁ। চ' আমি এনেকৈয়ে ব্যৱহাৰ কৰিম। নহ'লে মোৰ লগত আছে, ষ্টকত আছে হোৱাইট ভিনেগাৰ, দিব পাৰে। কিন্তু মই আপোনালোকক ছাজেশ্যন দিওঁ যে আপোনালোকে ইউজ নকৰাই ভাল। এইটো মই থৈ দিওঁ চাইডত। এতিয়া আপোনালোকক মই কি দিলোঁ আকৌ মই ৰিপিট কৰিম। ৰাতি নিমখ আৰু পানী সানি ভাত থৈ দিলোঁ ফ্ৰিজত। আপোনাৰ বাহিৰতো থ'ব পাৰে, মই ফ্ৰিজত থৈছোঁ। চ' তাৰপিছত পিঁয়াজ শ্লাইচ কৰি কাটিলোঁ, গ্ৰীণ চিলি চপ কৰি কাটিলোঁ, ব্লেক চল্ট দিলোঁ। তাৰপিছত ইয়াক আমি সানিম। আপুনি হাতেৰে সানিব পাৰিব, ইয়াক ধুনীয়াকৈ সানি ল'ব পাৰিব হাতেৰে। কিন্তু মই হেতা ইউজ কৰিম, ডাবু ইউজ কৰিম। মই ইউজ কৰিম ডাবু। ইয়াক আমাৰ বিপ্লৱ ভাইটিয়ে কাষেদি দেখুৱাব, ইয়াক ওচৰত আহি এনেকৈ আপোনালোকে ইয়াক সানি ল'ব, ঠিক আছে। এইটো হ'ল আমাৰ খানা প্ৰক্ৰিয়াটো ৰেডি হ'ল মুঠৰ ওপৰত। তো ইয়াক ধুনীয়াকৈ সানি ল'লোঁ।
এতিয়া ইয়াৰ পিছত মই ইয়াত অকণমান নিমখ টেষ্ট কৰিম নিমখ ৰাতিও দি থৈছিলোঁ নিমখ তো ইয়াত চাওঁ নিমখ টেষ্ট কৰি কেনে লাগিছে আবে ডেঞ্জাৰ বে ঠিক লাগিল নিমখ একেবাৰতে মই এটা ডাঙৰ তো নিমখটো লাগিব তো আমাৰ পান্তা ভাত অলমোষ্ট ৰেডি হৈছে ইয়াৰ পিছত আপোনাৰ আৰু এটা আইডিয়া এটা আছে সেইটো মই শ্বেয়াৰ কৰিম তো এইটো আমাৰ পান্তা ভাত ৰেডি হ'ল চাব পাৰে আপোনালোকে আৰু ইয়াৰ যিটো এই পানীটো গাইজ এই পানীটো আপোনালোকে নিশ্চয় খাব পাৰিব এই পানীটো বেছি ভাল ভাত খোৱাতকৈ পানীটো বহুত হেল্ডি আপোনালোকৰ কাৰণে আপোনালোকৰ পেটটো গৰমৰ দিনত বহুত শীতল কৰে এই পানীটো খালে তো ইয়াক খাব পাৰিব আপোনালোকে তো এতিয়া আমি ইয়াক খাওঁ তিনিটাই খাম চাগে আমাৰ মালিকাই খাবনে নাখাব এবাৰ সুধি লওক কেমেৰাটো সিপিনে ঘূৰাই লওক মালিকা ছাৰ খাবনে পান্তা ভাত খাব 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 ঠিক আছে তো মালিকা ছাৰে খাব তাৰপিছত আমাৰ বিপ্লৱ ভাইটিয়ে খাবনে নাখাব পান্তা ভাত কাম খাব বিপ্লৱেও খাব চ' আমি তিনিটাই পান্তা ভাতটো খাওঁ চ' গাইজ অলমষ্ট আমাৰ পান্তা ভাত আমি ৰেডি কৰিলোঁ পান্তা ভাত ৰেডি হ'ল চ' ইয়াক আমি তিনিওজনাই মিলি খাম আৰু চাওঁ খাই কেনে লাগে বনোৱাটো বনোৱালোঁ নিমখ চিমখ ঠিকে আছিল চ' ইয়াত আমাৰ কাঢ়ি ৰেডি হৈছে এয়া বিপ্লৱ ভাইটিয়ে তিনিটা ডিছ ৰেডি কৰিছে আপোনালোক চাই থাকিব মই উলিয়াই আছোঁ এইটো নাম্বাৰ 1 বিপ্লৱৰ এইটো নাম্বাৰ 2 ৰাতুল দাসৰ আৰু এইটো নাম্বাৰ 3 মোৰ তেজ ছেত্ৰীৰ এইটো এটা কোনে কিমান উলিয়াই খাব বাচি থকাকেইটা খাব পাৰিব এইটো প্ৰথমত ঠিক আছে এতিয়া আমি মোবাইলটোক ইয়াত থ'ম আৰু ৰিভিউ চাওঁ খাই আমি আপোনালোকক খাই কম যে কেনে লাগিছে ঠিক আছে তো বন্ধুসকল আহা পান্তা ভাত মাৰি দিয়া মাৰা চামুচ তিনিটা আনা সোনকালে আনা ভোক লাগিছে চ' চামুচ আহি আছে চামুচ অহাৰ পিছত আমি তিনিটা পান্তা ভাতটো খাই লওঁ আৰু খাই আপোনালোকে জনোৱা পান্তা ভাত কেনে লাগিছে ঠিক আছে আপোনালোকে ক'ব আমাক আকৌ কেনে লাগিছে কেনেকৈ বনালোঁ বনোৱা প্ৰচেছিংটো আপোনালোকৰ লগত যদি ভাল আইডিয়া আছে তে আমাক দিব কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তে ভিডিঅ'টোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো চিটি এক্সপ্ল'ৰাৰক আৰু তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'টোৰ আপডেট পাই থাকিব ন'টিফিকেশ্যন বটনত যিটো বেল আইকন থাকে সেই বেল আইকনটোত অল আইকনত প্ৰেছ কৰি দিব তাৰ লগে লগে মই যিটো যিকেইটা ভিডিঅ' আপলোড কৰিম আপোনালোকৰ ইউটিউবৰ স্ক্ৰীনত আহি যাব আৰু আপোনালোকে চাই থাকিব পাৰিব চ' চাই থাকিব ভিডিঅ'টো ব'লা তিনিটাই একেলগত টেষ্ট কৰোঁ চ' প্ৰথমত আমাৰ বিপ্লৱ ভাইটিয়ে খাব আৰু জনাব কেনে লাগিছে বিপ্লৱ ভাইটি খাই কোৱা কেনে লাগিছে পান্তা ভাত ভাল লাগিছেনে ঠিক আছে নিমখ ঠিক আছে জলকীয়া ঠিক আছে ঠিক আছে কলা নিমখৰ টেষ্ট ঠিক আছে ব্লেক পেপাৰৰ টেষ্ট পাইছা আমাৰ ৰাতুল ছাৰে জনাব এতিয়া ভিডিঅ'টো ৰাতুল ছাৰ অকণমান দেখা পোৱা নাই অকণমান আহি পান্তা ভাত কেনে লাগিল ভাল লাগিছে ত' পান্তা ভাতৰ বিষয়ে কিবা কৈ দিব নেকি ৰাইজক নাই খাবলৈ ভাল বেয়া খাব লাগে নালাগে খাব লাগে পান্তা ভাত আমি খাওঁ কিন্তু কিছুমানে নাখায় কিছুমানে পেলাই দিয়ে কিন্তু আমি ঘৰতো আমি পান্তা ভাত খাওঁ ভাল পাওঁ পান্তা ভাত খাই অ'কে চ' সেইটোৱে আছিল আমি এই ভিডিঅ'টো আপোনালোকক বনোৱাৰ উদ্দেশ্যটোৰ বিষয়ে যাওঁ যদি ক'বলৈ যাওঁতে এই ভাতটো ৰাতিৰ ভাত কালি আমি বনাই থৈছিলোঁ ইয়াক বহুতে পেলুৱাই দিয়ে কিন্তু ইয়াক পেলোৱাটো বেয়া ভাতক পেলাব নাপায় আৰু এই ভাতটোক আমি পানীত ভিজাই নিমখত দি থৈছোঁ আৰু এই ভাতটো আমি ৰাতিপুৱা আজি ইউজ কৰিছোঁ এজ এ ব্ৰেকফাষ্ট আমি ব্ৰেকফাষ্ট আজি বনোৱা নাই ইয়াকে ইউজ কৰিছোঁ কাৰণ আমি ভাতটো পেলোৱা এটা বেয়া কথা আৰু পান্তা ভাতটো খালে এই গৰমৰ দিনত আমাৰ কাৰণে নিজৰ কাৰণে ভাল চ' ৰাইজ সকলোৱে এই প্ৰচেছটো আপোনালোকে দেখা পাইছে শিকিলেই চাগে চ' প্ৰচেছটো চাইছে হ'বলা ভিডিঅ' চোৱাৰ পিছত আপোনালোকে ৰাতিৰ ভাতটো নেপেলাব ৰিকুৱেষ্ট কৰোঁ আৰু ভাতটো মই এবাৰ খাওঁ মই নিজে বনাইছোঁ মোকতো ভালেই লাগিব অভিয়াছলি তথাপিও ভালে আছে নৰ্মেলি চ' গাইজ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তে মোৰ ভিডিঅ'টোক লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ন
কৰিব কৈ দিয়া তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ওকে থ্যাংক ইউ সো লগ পাম আকৌ এটা ভিডিঅ'ত নেক্সট ডে কেতিয়াবা আপোনালোক আকৌ এনেদৰে ভিডিঅ' বনাই আনিম সো তেতিয়ালৈকে ভালকৈ থাকিব সাৱধানে থাকিব আৰু টেক কেয়াৰ টাটা বাই বাই